Hello, welcome to my channel Writing Skill Norway. Tomorrow moromor ছাত্ৰ-ছাত্ৰী সকল সাৰ্বাইৰে সকল আৰু বন্ধুবান্ধৱ সকল তো মই আজি মহাত্মা গান্ধীৰ ওপৰত এখন ৰচনা লিখি আনিছো তো আহক আমি ভিডিওটো আৰম্ভ কৰো যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো আহিছে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো আহক আমি ভিডিওটো আৰম্ভ কৰো পাতনি জনপ্ৰিয়ভাৱে মহাত্মা গান্ধী নামেৰে পৰিচিত মোহনদাস কৰমচান্দ গান্ধী প্ৰতিজন ভাৰতীয়ৰ মাজত অনুৰণন ঘটা এটা নাম 1869 চনৰ 2 অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত জন্মগ্ৰহণ কৰা তেখেত ব্ৰিটিছ উপনিবেশ শাসনৰ পৰা ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামৰ এক উচ্চ ব্যক্তিত্বত পৰিণত হয় তেওঁৰ জীৱন শিক্ষা কৰ্মই ভাৰতৰ ইতিহাসত এক অমলিন চিন ৰাখিছে যাৰ ফলত তেওঁ আগন্তুক প্ৰজন্মৰ বাবে এক আদৰ্শ ব্যক্তি হৈ পৰিছে জন্ম আৰু বংশ পৰিচয় যি সময়ত ব্ৰিটিছ সাম্ৰাজ্যত বেলি মাৰ নগৈছিল যি সময়ত ব্ৰিটিছে দুৰ্দমনীয় শক্তিৰে পৃথিৱীৰ বুকুত প্ৰভুত্বৰ অপ্ৰতিহত ৰাজত্ব চলাই নিৰ্মম শাসন আৰু শোষণ জিনজিৰিৰে ভাৰতক আদি কৰি সমগ্ৰ বিশ্বৰ সম্পদশালী দেশসমূহক গৰকি ৰাখিছিল নিঃসহায় দুৰ্বল জাতিসমূহে অত্যাচাৰ আৰু নিৰ্যাতনত আৰ্তনাদ কৰি উঠিছিল সেই সময়তে 1869 চনৰ 2 অক্টোবৰ শুক্ৰবাৰে গুজৰাটৰ পোৰবন্দৰ নামে ঠাইত দুৰ্গতৰ ত্ৰাণকৰ্তা স্বৰূপে আবিৰ্ভাৱ হৈছিল গান্ধীজীৰ যাৰ সম্পূৰ্ণ নাম আছিল মোহনদাস কৰমচান্দ গান্ধী পিতৃ কৰমচান্দ গান্ধী আৰু মাতৃ পুতলীবাই আছিল পৰম ধাৰ্মিক বৈষ্ণৱ সম্প্ৰদায়ৰ শৈশৱ আৰু শিক্ষা মহাত্মা গান্ধী পিতৃৰ পৰা সত্য পৰায়ণতা আৰু তেজস্বিতা মাতৃৰ পৰা ধৰ্মপৰায়ণতা দয়া ক্ষমা আদি সহজ গুণবোৰ লাভ কৰিছিল শৈশৱত তেওঁ বৰ লাজুক আৰু ভয়াতুৰ আছিল পোৰবন্দৰতে তেওঁ প্ৰাথমিক শিক্ষা আৰু ৰাজকোটত হাইস্কুলীয়া শিক্ষা লাভ কৰে ছাত্ৰাৱস্থাতে গান্ধীজীয়ে অসৎ সংগৰ প্ৰভাৱত পৰি কুঅভ্যাস আহৰণ কৰিছিল কিন্তু দোষ উপলব্ধি কৰাৰ পাছত পিতৃৰ ওচৰত তেওঁ স্বীকাৰোক্তি কৰি তাৰ প্ৰায়শ্চিত্ত কৰে আৰু ভৱিষ্যতে তেনে দোষ নকৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হয় গান্ধীজী মধ্যমীয়া ছাত্ৰ আছিল কিন্তু তেওঁৰ হাতৰ অক্ষৰ সমূলি ভাল নাছিল আৰু তাৰ কাৰণে তেওঁ অনুতাপ কৰিছিল 13 বছৰ বয়সতে গান্ধীজী কস্তুৰবাৰ সৈতে বিবাহ পাশত আবদ্ধ হয় প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বেৰিষ্টাৰী পঢ়িবৰ কাৰণে তেওঁ বিলাতলৈ যাত্ৰা কৰে বিলাতত থকা কালত তেওঁ নিজৰ আহাৰ নিজে ৰান্ধি খাইছিল মাতৃৰ ওচৰত কৰি যোৱা প্ৰতিজ্ঞা তেওঁ দৃঢ়তাৰে পালন কৰিছিল তেওঁ বিলাতত থকা কালতে পিতৃৰ বিয়োগ ঘটে 1891 চনত বেৰিষ্টাৰী পাছ কৰি তেওঁ ভাৰতলৈ ঘূৰি আহে কৰ্মজীৱন আৰম্ভ গান্ধীজীয়ে প্ৰথম বম্বাই হাইকোৰ্টত আইন ব্যৱসায়ৰ দ্বাৰা কৰ্মজীৱনৰ পাতনি মেলে কিন্তু তেওঁ লাজকুৰীয়া স্বভাৱ আৰু মিছা কথা কোৱাত অপাৰগতাৰ কাৰণে আৰম্ভণিতে তেওঁ বিফলতাৰ সন্মুখীন হয় সেই সময়তে তেওঁ ভাৰতৰ দুজন বিখ্যাত ৰাজনীতিবিদ গোপাল কৃষ্ণ গোখলে আৰু দাদাভাই নৌৰোজীৰ সংস্পৰ্শলৈ আহিবলৈ সুবিধা পায় আৰু গান্ধীজীৰ জীৱনত তেওঁলোকৰ যি প্ৰভাৱ পৰিল সিয়ে গান্ধীজীক পৰৱৰ্তী জীৱনৰ কৰ্মপন্থা কৃতকাৰ্যতাৰে মহিয়ান কৰিবলৈ সমৰ্থবান কৰি তোলে ভাৰতৰ স্বাধীনতা আন্দোলনত ভূমিকা 1915 চনত ভাৰতলৈ উভতি আহি গান্ধীজীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি নাগৰিক অধিকাৰ সমাজ সংস্কাৰ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল অহিংসা প্ৰতিৰোধৰ পোষকতা কৰিবলৈ আৰম্ভ কৰে তেওঁ সত্যগ্ৰহ দৰ্শনত অত্যাচাৰৰ সন্মুখত সত্য আৰু অহিংসাৰ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল মূল অৱদানসমূহ 1 নম্বৰ সল্ট মাৰ্চ 1930 গান্ধীজীৰ অন্যতম চিনাকি আন্দোলন আছিল সল্ট মাৰ্চ য'ত তেওঁ নিমখ উৎপাদনৰ ক্ষেত্ৰত ব্ৰিটিছৰ একচেটিয়া অধিকাৰক অৱজ্ঞা কৰি নিমখ উৎপাদনৰ বাবে আৰৱ সাগৰলৈ 240 মাইল যাত্ৰাৰ নেতৃত্ব দিছিল নাগৰিক অবাধ্যতাৰ এই প্ৰতীকী কাৰ্যই জনসাধাৰণক উত্তেজিত কৰি তুলিছিল 2 নম্বৰ ভাৰত ত্যাগ আন্দোলন 1942 গান্ধীয়ে ব্ৰিটিছক ভাৰত ত্যাগ কৰিবলৈ কৰা আহ্বান জাতিৰ বাবে এক সমবেত চিঞৰত পৰিণত হৈছিল গণপ্ৰতিবাদ আৰু নাগৰিক অবাধ্যতাই ব্ৰিটিছ শাসনৰ ভেটি কঁপাই তুলিছিল 3 নম্বৰ প্ৰতিবাদ হিচাপে উপবাস গান্ধীজীয়ে প্ৰায় উপবাসক এক শক্তিশালী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল তেওঁ অনশন আত্মহত্যাৰ কাৰ্য নাছিল বৰঞ্চ শান্তি আৰু ন্যায়ৰ বাবে শক্তিশালী আবেদন আছিল যিয়ে নেতাসকলক ব্যৱস্থা ল'বলৈ বাধ্য কৰিছিল উত্তৰাধিকাৰ গান্ধীৰ অহিংসাৰ প্ৰতি দায়বদ্ধতা আৰু শান্তিপূৰ্ণ উপায়েৰে জনসাধাৰণক সংগঠিত কৰাৰ ক্ষমতাই 1947 চনত ভাৰতৰ অৱশেষত স্বাধীনতা লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল দেশৰ প্ৰতি তেওঁৰ অদম্য সমৰ্পণৰ বাবে তেওঁক জাতিৰ পিতৃ বুলি কোৱাটো সঠিক তদুপৰি গান্ধীৰ অহিংসা আৰু নাগৰিক অবাধ্যতাৰ নীতিয়ে বিশ্বজুৰি নাগৰিক অধিকাৰ আন্দোলন আৰু নেতাসকলক অনুপ্ৰাণিত কৰিছে আমেৰিকাৰ মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ দৰে ব্যক্তিয়ে গান্ধীৰ বৰ্ণ সমতাৰ বাবে যুঁজ দিয়াৰ দৰ্শনৰ পৰা প্ৰেৰণা লাভ কৰিছিল মহাপ্ৰণয়ন যিজন মহামানৱে ভাৰতৰ স্বাধীনতাৰ কাৰণে বহুবাৰ কাৰাবাস কৰিলে নিৰ্যাতন ভোগ কৰিলে যিজনে স্বাধীনতা ভাৰতৰ বুকুত ৰামৰাজ্য প্ৰতিষ্ঠাৰ আঁচনি তৈয়াৰ কৰিছিল সেইজন মহামানৱে স্বাধীনতাৰ ৰেহৰূপ চাবলৈ নৌপাতে 1948 চনৰ 30 জানুৱাৰী তাৰিখে দিল্লীৰ এখন প্ৰাৰ্থনা সভালৈ যাওঁতে নাথুৰাম গডছে নামৰ এজন আততায়ীৰ গুলীত
প্ৰাণ এৰিব লগা হয় সামৰণিত ক'ব পাৰে যে মহাত্মা গান্ধীৰ জীৱন আৰু কৰ্মই ইতিহাসৰ পাতত এক অমূল্য চিন ৰাখিছে অহিংসা সত্য আৰু ন্যায়ৰ প্ৰতি তেওঁৰ অটল দায়বদ্ধতাই ভাৰতক ৰূপান্তৰিত কৰিছিল আৰু বিশ্বজুৰি অগণন ব্যক্তি আৰু আন্দোলনক অনুপ্ৰাণিত কৰিছিল তেওঁৰ উত্তৰাধিকাৰৰ ওপৰত চিন্তা চৰ্চা কৰি থাকোঁতে আমি শান্তিপূৰ্ণ প্ৰতিৰোধৰ চিৰস্থায়ী শক্তি আৰু বিশ্বত পৰিৱৰ্তনৰ সূচনা কৰিব পৰা এজন ব্যক্তিৰ ক্ষমতাৰ কথা মনত পেলাই দিওঁ মহাত্মা গান্ধীৰ জীৱন আশাৰ ৰেঙনি আৰু আগন্তুক প্ৰজন্মৰ বাবে প্ৰেৰণাৰ চিৰন্তন উৎস হৈয়ে আছে তো বন্ধু-বান্ধৱীসকল এইটো আছিল ভিডিঅ'টো মহাত্মা গান্ধীৰ ওপৰত তো যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব লগতে লিখাখিনি পিডিএফটো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম তো আপোনালোকে তাৰ পৰা ডাউনলোড কৰি স্কুলত ক'ব পাৰিব লিখিব পাৰিব আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো আছে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব লগতে মোৰ অন্যান্য প্লেলিষ্টত থকা ভিডিঅ'বোৰ চাব সেইবোৰ দৰকাৰী ভিডিঅ' দি আছে তো আজিলৈ এৰিছোঁ ধন্যবাদ জয় অসম